মানে এইদিনা 9 তাৰিখ আছিল গণেশ পূজা। মই ফগিৰা ৰেল কলনীৰ পৰা ৰেল গেট মন্দিৰত যাই আছিলোঁ। তেতিয়া সি অপজিটৰ পৰা ইএমৰ অৰূপ কুমাৰ দে ইএম BTCৰ অপজিটৰ পৰা ইয়াৰ গাড়ী আহি আছিল। তাৰপিছত তাতে কিছু গাড়ীৰ কাৰণে অলপ ট্ৰেফিক জাম হৈছিল। হোৱাৰ পিছত মই নিজৰ বাইকটো মই ছাইড কৰিছোঁ। ছাইড কৰি পিছত মই গাড়ীটো যাব দিছোঁ। সিহঁতেও জাম লাগিছে। জাম লগাৰ পিছত মই ছিগনেল দিছোঁ, গ'ল গাড়ীটো মোক পাৰ হৈ যাই অলপমান পিছত ৰাখিছে গাড়ীটো। ৰখাৰ পিছত ইএমে গাড়ীৰ পৰা ডাইৰেক্ট নামিছে। নামি কিনে ইএম অৰূপ কুমাৰ দে ডাইৰেক্ট গাড়ীৰ পৰা নামিছে। নামাৰ পিছত ইয়াৰ PSক ডাইৰেক্ট মাতিছে, ইয়াক মাৰি পেলা বুলি কৈছে মোক। এইটো ক'লে। ইয়াৰ কোৱাৰ লগে লগে সিহঁতে আহি মোক যধে মধে মাৰিছে। তাৰপিছত মাটিত পেলাৰ পিছত ইয়াৰ PSও আছিল আৰু 3জন চিভিল আছিল আৰু এটা আমাৰ ইয়াৰ লোকেল নামটো নাজানো মই ভাল কৰি, ঈশান ৰায় না কিবা আছিল। এইটো ঠিকনাটো মই ভাল কৰি নাজানে এইটোৱে। তাৰপিছত সিহঁতে মানে যধে মধে মাৰিছে আৰু লাঠি চাঠি চব মাৰিছে। মোক বাইকৰ পৰা পেলাই দিছে, ধাক্কা মাৰি পেলাই দি বন্দুক থন্দুক দি একদম য'তে ত'তে মাৰিছে। একদম চব দাগ আহি আছে ইয়াত এতিয়া। এইটোৱে আৰু কিয় মাৰিছে? ইয়াৰ আগত ইএমএ প্ৰগ্ৰাম সমষ্টিৰে হয় হয় কি ঘটনা মানে মইতো গমেই পোৱা নাই। কিন্তু ইয়াৰ আগত মানে বড়োলেণ্ড গেষ্ট হাউচত সিহঁতে এনেকুৱা এটা কাম কৰিছিল। মইতো BTCৰ বড়োলেণ্ড গেষ্ট হাউচত চাকৰি কৰে। তাৰপিছত মোৰ ডিউটি আছিল কলকাতাত আৰু ৰাতি আহিছে। কিন্তু মই বেলেগৰ লগত ডিউটিত আছিলোঁ, মোক পোৱা নাই। তাৰপিছত দিনা বেলেগক পঠাই দিছে। ইয়াৰ ফ্ল'ৰ আছিল 1 নম্বৰত, মোৰ 10 নম্বৰ ফ্ল'ৰত মই খাই ৰেষ্ট কৰি আছে। তেতিয়া ইয়াত 2জন মানুহ পঠাইছে। এই মানুহ 2জন হৈছে, এজন মৃণাংক, টাইটেলটো মই নাজানে, আৰু এজন আছে বুলু বুলি। সিহঁতে যাই মোক যধে মধে দম দিছে আৰু তাৰপিছত কলকাতাত পিছত বহুত দম দিছে। পিছত একো কৰা নাই। তাৰপিছত মানে ইয়াৰ লগত বোলে মই ডিউটি কিয় কৰা নাই, কিন্তু মইতো বেলেগৰ লগত ডিউটিত আছিলোঁ। ইও জানিব লাগিছিল, কিন্তু ইহঁতেও নাজানে। আৰু সিহঁতে আহি ডাইৰেক্ট মোক এনেকুৱা কৰিব নালাগিছিল আৰু কি। তাৰপিছত ইহঁতে যধে মধে যাহা তাহা কৈছে আৰু কিবা একশ্যন ল'ব কিবা কিবি কৈছে। এইটোৱে। তাৰপিছত আৰু একো কিছু হোৱা নাই এতিয়ালৈকে। আৰু কালি যোৱা পৰহি সিহঁতে এই কেছটো কৰিল। যোৱাকালি কি কৰিছিলে আপুনি? যোৱা পৰহি 9 তাৰিখৰ না 8 তাৰিখত 10 তাৰিখত আচ্ছা। মই যেতিয়া এই কেছটো হ'ল, তাৰপিছত মোৰ ফেমিলি ইয়াতে গৈছিল খবৰ পাই। মোক উঠাই লৈ পিছত ঘৰত আনিছে। আৰু মোৰ বহুত ষ্টেণ্ড বহা আছে। এইটো বহুত পেইন হৈ গৈছে। পেইন হোৱাৰ লগে লগে মোক গাড়ী ডাকি ডাইৰেক্ট MRM হস্পিটেলত লৈ গ'ল। MRM হস্পিটেলত এডমিট আছিলোঁ। তাৰপিছত মই পুৱাত সিদিনা আহিছোঁ। আহি পিনে মোৰ মানে এইটো কেছটো আজিহে দিলোঁ। মই ফগিৰাম থানাতে আজি এজাহাৰ দিছোঁ। মইতো আহ্বান কৰিম মানে সিহঁতে মোক ন্যায় দিব লাগে। এইটো কি কাৰণে এনেকুৱা কৰিল? হয় ইএমৰ এগেইনষ্টত এনেকুৱা কৈছে। মোক ন্যায় লাগে, একশ্যন ল'ব লাগে আৰু মোক ন্যায়টো লাগে। আৰু মই 5 তাৰিখত ইয়াত নামিছে ট্ৰেইনত। মই কিবা এটা কামত আহিছিলোঁ। মোৰ ট্ৰিটমেণ্ট এই দাবাই চাবাই ল'ব লাগে। FIR দিছে আপুনি? FIR দিছে। মোৰ FIRটোত অলপ প্ৰব্লেম হৈছে। মানে মই মেডিকেল হৈ আছিলোঁ। মোৰ ৱাইফে মোৰ ৰাতি গাড়ী মাতি লৈ গৈছে। মোৰ বুকুত ষ্টেণ্ড বহা আছে। ষ্টেণ্ডত অলপ প্ৰব্লেম হৈছে। পিছত মই MRMত এডমিট হৈছোঁ। এডমিট হোৱাৰ ইহঁতে ৰিলিজ হোৱাৰ পিছত মই আহিছোঁ। আহি কিনে ডাইৰেক্ট মই থানাত যাই FIR দিছোঁ। FIRটো মই কালি দিছোঁ। ঘটনাটো 9 তাৰিখ। হস্পিটেলত মই এদিনে থাকিছোঁ। হস্পিটেলৰ পৰা আহি মানে পোৱা হৈ গৈছে। তাৰপিছত মই ৰেষ্ট লৈছোঁ অলপ। তাৰপিছত মই গৈ কিনে দিছোঁ। মই ফগিৰা থানা OC ছাৰক মই কৈছোঁ মোক ন্যায় লাগে। আৰু মই আশা কৰি সিহঁতে মোক ন্যায় দিব। CM আছে, BTR CM ছাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনালোকে মোক ন্যায় দিয়ক। মই একো ভুল কাম কৰা নাই। বাছ বহুত দাদাগিৰি না? সিহঁতৰতো কৈ লাভ নাই আৰু এনেকুৱা কৰি থাকে। আপোনাকতো মাৰি পেলাল হয়। ইটো অৰ্ডাৰে দিছে না। ডাইৰেক্ট গাড়ীৰ পৰা নামি অৰ্ডাৰ দিছে যে ইয়াক মাৰি পেলা বুলি কৈছে। তাৰপিছতে ইহঁতে মই বাইকৰ পৰা নামিব চান্সে পোৱা নাই। মই হাতটো এনেকৈ কৰিছে যেতিয়া মাৰি আছিল। তাৰপিছত মই পৰি গৈছোঁ। পৰি যোৱাৰ পিছত পুৰা মাৰিছে। PSও মাৰিছে। বন্দুক দি ইয়াতে চব স্পট আছে। মোৰ বন্দুক দি মাৰিছে। PSওতো 2জন গাত হাত দিছে আৰু 2জন ল'ৰা মান আছিল বেলেগ, আৰু এজনক খালি চিনি পাইছোঁ মই। এইটোৰ নামটো এইটো হৈছে ঈশান ৰায়। বাইকত আছিল। হেলমেট দি মোৰ মাথাত মাৰাৰ লগে লগে মোৰ মানে বেলেগ টাইপ হৈছে। মাথাটো অলপ মাথাটো ঘূৰাই যেন হৈছে। এইটোৱে। বেলেগ পাব্লিক নাছিলে নেকি? পাব্লিকে বচাইছে। যিকেইজন পাব্লিক আছিল কয়েকজন মিলি লাষ্টত ওচৰত যাব পৰা নাই। যেতিয়া এওঁলোকে মোক গোল কৰি ধৰি মাৰিছে, তেতিয়া পাব্লিক বেছি নাছিল। চব পূজা পেণ্ডেলৰ ওচৰত মই যাবই পৰা নাই পেণ্ডেললৈকে। সিহঁতে আহি মানে 2জন পাব্লিকে মোক ফটাফট ধৰি উঠাইছে আৰু কি।
পাব্লিকৰ কাৰণে বাচিছোঁ। কি কাম কৰে আপুনি? মই বড়োলেণ্ড গেষ্ট হাউচত চাকৰি কৰে কলকাতা। কলকাতাত। কি চাকৰি আপোনাৰ? মই ড্ৰাইভাৰৰ চাকৰি কলকাতাত কলকাতাত চাকৰি কৰে। কি হৈছিল ঘটনাটো? ঘটনা সিদিনা ৰাতি 10:30মান বাজে মই এইফালে এই কলনীৰ পৰা ৰেল গেটৰ তৰফ যিটো গণেশ পূজা হৈ আছে তাতে মই যাই আছিলোঁ। যাই থকা সময়ত এই ৰেল গেটৰ ওচৰৰ পৰা সিহঁতে মানে আমাৰ BTC CM অৰূপ কুমাৰ দেৰ গাড়ী আহিছে। আহাত অলপ কাৰণে জাম লাগি গৈছিল। পিছত মোৰ বাইকটো মই নিজে ছাইড কৰিছে। পিছত মই স্পট গাড়ীক হাত দেখাই ছাইডটো দিলে যাব পাৰে এতিয়া। পিছত সিহঁতে গ'ল। তাৰপিছত অৰূপ কুমাৰ দেৰ গাড়ীটোও গ'ল। এই মোৰ পৰা কমচে কম অলপ দূৰত গৈ ৰাখিছে গাড়ীটো। ৰাখাৰ পিছত সি গাড়ীৰ পৰা নামি আহিল। নামি আহি ইহঁতৰ স্কুটক মাতি কৈছে, ঐ ইয়াক মাৰি পেলা বুলি কৈছে। কোৱাৰ পিছত ইহঁতে মোক জধে মধে মাৰিছে। আৰু এজন ল'ৰা আছিল, ইও মোক হেলমেট দি মাৰাৰ লগে লগে মোৰ মূৰটো অলপ ঘূৰাইছে যেনেকুৱা হৈছে আৰু। পিছত মই মাটিত পৰি গ'লোঁ। পৰি যোৱাৰ পিছত একদম লাত জোতা যি মাৰিছে, তাৰপিছত বন্দুক দিও পৰ্যন্ত PSO মাৰিছে মোক। এইটো মোৰ গাত পুৰা আছে। তাৰপিছত মোক মাৰিতো ইহঁতে ক্ষান্ত নহ'ল। পিছত বাইকটো পৰি গ'ল। বাইকটোক ভাঙিব খুজিছে, কিন্তু ইহঁতৰ পাব্লিকবিলাক কৈছে বাইকটো ইয়াৰ নহয় বেলেগের। সেইকাৰণে বাইকটো বাচি গ'ল। আৰু ইহঁতে পাব্লিকবিলাক মোক কোনোৰকম ইয়াৰ পৰা বাচাই আঁতৰাই লৈ গৈছে। তাৰপিছত এইটোতো আদি একো নাই, কিন্তু ইয়াৰ আগত বহুত দিন আগত মানে বড়োলেণ্ড গেষ্ট হাউচত একবাৰ ইহঁতে মোৰ লগত বেলেগ ব্যৱহাৰ কৰিছিল। অলপ কাজিয়া টাইপৰ মানে ইহঁতে মোৰ ৰুমত দম দিব গৈছিল। কাৰণটো হৈছে মই বেলেগৰ লগত ডিউটিত আছিলোঁ। তেতিয়া সিহঁতে ক'ৰ পৰা আহিছে মই নাজানে। পিছৰ দিনা ইয়াত দুজন মানুহ, এজন হৈছে মীনাংক আৰু একজনৰ নাম আমি ভাল নাম নাজানো, বুলু বুলি কয়। সিহঁতে মোৰ ৰুমত 10টা 10:30 মানত গৈছে। ইয়াৰ ৰুমটো আছিল তলত 1 নম্বৰত, ই গৈছে 10 নম্বৰত ষ্টাফ ৰুমত। যাই মোক খুজিছে, মই কোৱা নাই, বেলেগৰ পৰা মাতি আনি মোক ডাইৰেক্ট দম দিছে। দম দিয়াৰ পিছত মই কৈছোঁ কি হ'ল? সিহঁতে কয় মোক চিনি পায় নেকি? আৰে মইতো চিনি নাপাওঁ। তুমি যদি ফকিৰাগামত থাকা মোক কিয় চিনি নাপায়? এইটো মীনাংক ল'ৰাটো কৈছে। তাৰপিছত বুলু কৈছে, ঐ ইয়াক মাৰিব লাগব এনেকৈ কৈছে। তাৰপিছত মাৰিব থাকিব পৰা নাই, ষ্টাফবিলাকে বাচাই দিল। তাৰপিছত সিহঁতে কৈছে চাই ল'ব। এইটো মোটামুটি 1-2 বছৰ আগৰ কথা হ'ব। তাৰপিছত এইটো কৰিছে। এইটো কলকাতা বড়োলেণ্ড হাউচ। এটা কথাই ক'ব বিচাৰিছোঁ, আমি ইমান দিনলৈ ফকিৰাগামত আছোঁ, মোৰ জন্মই ফকিৰাগামত হৈছে। এনেকুৱা মানুহ আজিলৈকে মই দেখা নাই যে ইমান এটা ডাঙৰ পোষ্টত থাকি এনেকুৱা বিহেভিয়াৰ কৰে। আমাৰ ফকিৰাগামৰ মানে বাসিন্দা হিচাপে আমাৰ নিজকে লজ্জা লাগি আছে। আজি সাংবাদিক ভাইসকলক আমি এইটোৱে ক'ম, এইটোৰ কাৰণে আপোনালোকে যেনেকৈ ব্যৱস্থা লৈছে আপোনাক আমি ধন্যবাদ জনাই আছোঁ। আৰু এইটোত তদন্ত কৰি তাৰ হাৰাশাস্তি যিটোৱে হয় এইটো হ'ব লাগে। আৰু আচলতে কথাটো হৈছে, নপোৱা মানুহ যদি এটা ডাঙৰ বস্তু পাই যায় তেতিয়া কি ভাবি আছে ময়ে গম পোৱা নাই। ফকিৰাগামৰ বাসী হিচাপে আমি আজিলৈকে এনেকুৱা দেখা নাই যে আমাৰ কি ক'ম, আজি ভাষাটোৱে ক'বলৈ আমাৰ অলপ টান লাগি আছে। আৰু দ্বিতীয়তে কথা হ'ল যে কিছুদিন আগতে আৰু এটা ঘটনা দেখিলোঁ, তাৰ ঘটনাৰ পিছত ঘটনা হৈ আছে। আমি আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ইয়াত BJPৰ যি কৰ্মকৰ্তা আছে তেখেতক আমি আজি অনুৰোধ কৰি আছোঁ, তাৰ যি পদটো আছে সবার আগত এইটো মানে বাদ দি তাৰপিছত তাক তদন্ত কৰাটো মই বিচাৰি আছোঁ ফকিৰাগামবাসী হিচাপে। এটা কথাই ক'ব বিচাৰিছোঁ, আমি ইমান দিনলৈ ফকিৰাগামত আছোঁ, মোৰ জন্মই ফকিৰাগামত হৈছে। এনেকুৱা মানুহ আজিলৈকে মই দেখা নাই যে ইমান এটা ডাঙৰ পোষ্টত থাকি এনেকুৱা বিহেভিয়াৰ কৰে। আমাৰ ফকিৰাগামৰ মানে বাসিন্দা হিচাপে আমাৰ নিজকে লজ্জা লাগি আছে। আজি সাংবাদিক ভাইসকলক আমি এইটোৱে ক'ম, এইটোৰ কাৰণে আপোনালোকে যেনেকৈ ব্যৱস্থা লৈছে আপোনাক আমি ধন্যবাদ জনাই আছোঁ। আৰু এইটোত তদন্ত কৰি তাৰ হাৰাশাস্তি যিটোৱে হয় এইটো হ'ব লাগে। আৰু আচলতে কথাটো হৈছে, নপোৱা মানুহ যদি এটা ডাঙৰ বস্তু পাই যায় তেতিয়া কি ভাবি আছে ময়ে গম পোৱা নাই। ফকিৰাগামৰ বাসী হিচাপে আমি আজিলৈকে এনেকুৱা দেখা নাই যে আমাৰ কি ক'ম, আজি ভাষাটোৱে ক'বলৈ আমাৰ অলপ টান লাগি আছে। আৰু দ্বিতীয়তে কথা হ'ল যে কিছুদিন আগতে আৰু এটা ঘটনা দেখিলোঁ, তাৰ ঘটনাৰ পিছত ঘটনা হৈ আছে। আমি আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ইয়াত BJPৰ যি কৰ্মকৰ্তা আছে তেখেতক আমি আজি অনুৰোধ কৰি আছোঁ, তাৰ যি পদটো আছে সবার আগত এইটো মানে বাদ দি তাৰপিছত তাক তদন্ত কৰাটো মই বিচাৰি আছোঁ ফকিৰাগামবাসী হিচাপে।